हिटु आमार जितु आसे बीजेपी और यूपीपीएलर जितु मित्रजोट होइसे यार आमी आन्डारस्टेन्डिंगत এই দুটা সিট আমি পাইছিলো আৰু ইয়াৰ ভিতৰত আমাৰ আৰু সিট আছে তেনেকৈ মানে কন্টেস্ট কৰাৰ কাৰণে হিটু চিন্তা চৰ্চা কৰা হৈছে আৰু বাকিখিনি যেটো আছে থাৰ্ড ফেজৰ সিট বিলাক আছে তাত আমি অতি শীঘ্ৰে আমাৰ ক্যান্ডিডেট আমি ডিক্লেয়াৰ কৰিম না হিটু গম পাই যাব দুদিন পিছত যেতিয়া আমি এনাউন্স কৰিম ক্যান্ডিডেট তেতিয়া গম পাই যাব আপোনালোকে কাৰ হাতত থাকিব এই ক্ষেত্ৰত পিপিপলৰ পাৰ্টি কৰাৰ সম্ভাৱনা কিবা আছে নেকি যেটো কৰ্মীসকলৰ মাজত বিশেষ উৎকণ্ঠা হৈছে সক এতিয়ালৈকে আমি 9টা সিটত আমি কন্টেস্ট কৰিম বুলি ঘোষণা কৰা হৈ গৈছে আৰু সেই 9টা সিটৰ ভিতৰত 2টা সিট ইতিমধ্যে গ'ল আৰু 7টা সিট আছে এই 7টা সিটটো অহা 3 দিনৰ ভিতৰত প্ৰায় 13 তাৰিখ বা 12 তাৰিখ হেকিনৰ ভিতৰতে আমি আমাৰ ক্যান্ডিডেটস বিলাক আমি ডিক্লেয়াৰ কৰি দিম তেতিয়া আপোনালোকে সব গম পাই যাব জিএসপি এ কন্টেস্ট কৰিব কিন্তু তেখেত সকলৰ নিজৰ বেনাৰত কৰিব আৰু এটো আন্ডাৰস্টেন্ডিং আছে আমাৰ মাজত যেহেতু ইয়াত আমাৰ সৰকাৰ এটা গঠন কৰি আছে এই সৰকাৰ এটা হৈ আছে এই সৰকাৰৰ আন্ডাৰস্টেন্ডিং আমাৰ আছে গতিকে জিএসপিৰ যিখিনি আমাৰ মানুহ আছে তেখেত সকলে এতিয়া আমি সবে মিলি পেলাই এটা ইউনাইটেড ফোর্স হৈ কাম কৰাৰ কাৰণে মানসিকতা ডেভেলপ কৰিছে কাৰণ সবে এটা সুন্দৰ বিটিআৰ বিচাৰে শান্তি বিচাৰে নিৰাপত্তা আৰু উন্নয়ন বিচাৰে তো সেই কাৰণে সবে মিলি পেলাই আমি এটা দুৰ্নীতি মুক্ত যেটো নেকি 17 বছৰৰ হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ যেটো দুৰ্নীতি ভ্ৰষ্টাচাৰ আছিল ভয় ভিতৰ ৰাজনীতি আছিল ইয়াৰ পৰা দূৰ কৰি এটা ভাল এটা সৰকাৰ গঠন কৰাৰ কাৰণে আমি আগবাঢ়ি আছো তো থাৰ্ড ফেজৰ 19 তাৰিখলৈকে টাইম আছে গতিকে এটো লাহে লাহে কৰিব সবে কৰিব লাহে লাহে কৰিব আমাৰ টাইম আছে যেটো ফাৰ্স্ট ফেজৰ সময় গল দেখেদেখলে দি দিলে সেকেন্ড ফেজৰ দি দিলে এটা থাৰ্ড ফেজৰ তো টাইম আহিছে এই ক্ষেত্ৰত বিৰোধী পক্ষ প্ৰত্যেক দলে নিজৰ বিৰোধী পক্ষৰ ক্যান্ডিডেটৰ যোগ্যতাৰ ওপৰত বস্তু দৃষ্টি নিবদ্ধ ৰাখিছে হ'ব পাৰে বেলেগ দল বিলাকৰ আমাৰ এনেকুৱা নহয় আমি নিজৰ মাজৰ আলোচনা কন্টিনিউ কৰিছো আৰু সময় আহাৰ লগে লগে আমাৰ সব ক্যান্ডিডেট আমি ডিক্লেয়াৰ কৰি দিম নাই আদিত্য সিংহ ডাঙৰীয়াৰ এটা দীঘলীয়া সমাজ জীৱনত মানে তেখেতৰ যেটো কৰ্ম কাম কৰা এটা অভিজ্ঞতা আছে আৰু তেখেতে এটা সময়ত সংগ্ৰামী নেতা আছিল ইয়াৰ পিছত ৰাজনৈতিক নেতা হিচাপে তেখেতে কাম কৰি আছিল আৰু আজি তেখেতে বিপিএফৰ যেটো মানসিকতা তেখেত সকলৰ যেটো কাম কাজ চিন্তাধাৰা এটো খুব বেছি তেখেতে ভাল নাপালে আৰু সেই কাৰণে আজি আমাৰ দলত যোগদান কৰিছে আমি তেখেতক এজন অভিজ্ঞ ব্যক্তি হিচাপে আদৰণি জনাইছো আৰু আমাৰ দলত তেখেতক এটা সন্মান সহকাৰে আমি এটা স্থান দি প্লাই লৈ যাবলৈ আমি চেষ্টা কৰিম গতিকে আজি আমাৰ কাৰণে খুব দিন কি তেনেকা এজন অভিজ্ঞ ব্যক্তি আমাৰ দলত যোগদান কৰিছে আৰু হিটো তামুলপুৰত ইউপিপিএল দলক অধিক শক্তিশালী কৰাত এটো সহায় কৰিব এজন ব্যক্তি আমাৰ চিভ হৈছে আৰু মই যিখিনি বিপদত থাকি যিখিনি মৰ্যাদা পাব লাগিছিল এইখিনি মই ইমান দিনে নাপালো যাৰ বাবে মই আজি ওলাই আহিবলৈ বাধ্য হৈছো আৰু যেহেতু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া স্থানীয় ব্যক্তি এজন নিশ্চয় তেখেতে পৰিৱৰ্তন আনাৰ কথা কৈছে তেওঁ নিশ্চয় পৰিৱৰ্তন আনিব এই পৰিৱৰ্তনৰ স্বাৰ্থতে মই তেখেতৰ লগত আজি বা ইউপিপিএল দলত যোগদান কৰিলো টিকেট বিচাৰিছিলো কিন্তু মোক টিকেট দিয়াৰ সম্ভাৱনা নাই আৰু তাত বহু টকাৰ কথা আহি পৰিছে মইতো এজন শিক্ষক হিচাপে মোৰ ইমান টকা পইচা নাথাকে যাৰ বাবে মইতো নিশ্চয় টিকেটটো নাপাম নিদিয়ে মোক এই কথাটো মই গম পাইছো যাৰ বাবে মই ওলাই আহিছো শিক্ষক হিচাপে ৰাজনীতিত থাকিব পাৰে কাৰণ মই শিক্ষকৰ যেটো দায়িত্ব সময় সেইখিনি সময় মই স্কুল টাইমৰ যিখিনি টাইম সেইখিনি মই সদায় টাইমত থাকো আৰু মই সময়মতে ওলাই আহো আমাৰ স্থিতি যেটো তামুলপুৰ হিচাপে যেহেতু চিপ ডাঙৰীয়া আমাৰ তামুলপুৰ সমষ্টিৰে গতিকে ইউপিপিএল দলৰ যেটো প্ৰাৰ্থী যিকোনো প্ৰাৰ্থী হওক তেখেতে উইনাৰ হ'ব বা ইউপিপিএল দলৰ প্ৰাৰ্থীয়ে ইয়াত জিতিব